মা মা এফালে আহাচোন। ঘৰখনৰ সকলোকে ভালে ৰাখিবা দেহি। ইমান লৰালৰিকৈ কামবোৰ কিয় কৰ বাৰু? কৰিলেনে এতিয়া? সদায় কামবোৰ সাৱধানে কৰিব লাগিব। শুনিছো মা, মই আকৌ ভাইটিহঁতৰ দেৰি হ'ব বুলিহে। তাক অলপ লগাই দি মই কৰিছোঁ। মোবাইলটো দে মোক লাগে নহয় দে বুলি কৈছো ন দে মোবাইলটো দে লাগে নহয় মোক দে মোবাইলটো দে ঐ ৰচোন দিদেচোন তাক মোবাইলটো দি দে। আৰু এয়া তই খা আৰু এগিলাচ তই ককাইক দিয়া যা। কি হ'ল তহঁতে মানে বৰ ডিষ্টাৰ্বি থাক। এই অঞ্চলত নৰুৱাই পঢ়ে তহঁতৰ কাৰণে মই কিতাপ পঢ়িবলৈ সময় নাপাওঁ। যাচোন যা এবাৰ যা। হ'ব দে। মা মা দেউতা আজিও টিউচনলৈকে গৈছে নেকি? মোৰ কথা জানো বাপেৰে শুনে? তেওঁ আকৌ আনক সহায় কৰা স্বভাৱটো নগ'লেই নহয়। আজি আকৌ টাউনলৈ যাব চাগে, তেওঁ কিবা জিতেনৰ মাটি কামটোৰ কাৰণে। হয় নেকি? খালি আকৌ দেউতাৰ নিচিনাকে ফোনৰো সময় নাই নহয়। মা কিনো ক'ত ঘৰত থাকিব? এই চাগে পূজা বতৰ নহয় জানো, ওলাই গৈছে চাগে ঘূৰি অংকিতাৰ লগত ঘূৰিহে আছে চাগে। কি যে হ'ব নহয়, পঢ়া শুনা অকণোৱে মন নাই। আৰু তই কি কৰি আছ? নাও চাফা কৰি আছো। নাও চাফা কৰি আছো। তোৰ এতিয়া পঢ়া শুনা হয় নহয়? পঢ়িব লাগে। যা পঢ় যা। মোৰ বাকী কিমান আছিলে চাই দিবা নেকি? ঠিক আছে চাই দিছোঁ। বহকচোন বহক। দেই হ'ব বাৰু। আপোনাৰ 2000 আছে, 2060 টকা। আচ্ছা হ'ব বাৰু, ঠিক আছে দিব নেকি? দিব লাগিব, মই চাই লওঁ। ঠিক আছে হ'ব। ৰবি দেখোন ইয়াত কি কৰি আছে? পইচাটো দিয়ক পটাপট। ল'ৰাটোৱে মোবাইল কিয় দিলে? আজিকালি ল'ৰা জানে পইচা লাগে খাব। হয় নেকি? ঠিক আছে বাৰু। তহঁত কেইটা ইয়াত কি কৰি আছে? ছাৰ আপুনি ইয়াত আমাৰ যি মন যায় আমি তাকেই কৰিম। আপুনি যাওক ইয়াৰ পৰা। নহয়, মই আজি তহঁতক লৈয়ে যাম। যাওক বুলি কৈছোঁ ইয়াৰ পৰা। আৰু তই অংকুৰ, সেইকাৰণে তোৰ মা দেউতাই ইমান কষ্ট কৰি পঢ়াইছে। তই মা দেউতাৰ ওপৰত ইমানো চিন্তা কৰা নাই নে? কিয় খৰচ কৰিছে তোৰ কাৰণে পইচা? পঢ়া নাই শুনা নাই, স্কুল বাদ দিলি তই। বল বল তহঁতেকেইটাক আজি মই লৈ যাম। তহঁতে কাম কৰিব। আজি মোৰ নিজৰ ওপৰত বলতে শিক্ষাও লাগিছে। এইবোৰ কাম কিয় কৰ বাৰু? মা ইহঁতে দেউতাক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে। পুতেকৰ আগত বাপেকৰ কথা ক'লে এনেও খং উঠিবই দেচোন। নিবিড় আৰু মোৰ ভালপোৱা ঘৰত মানি ল'ব জানো?
আৰু যদি নলয় ডাইটিং কৰা মানুহে এইবোৰ নাখায় নহয় তই কিয় খাৱ তোৰ বোলে আকৌ এক্টিং কৰিব মন আছে কথা ক'ব নাপায় যি দিছোঁ তাকেই খা পৃথিৱীত এনে মানুহ আছে যিয়ে এসাঁজ ভাত খাব পৰা নাই হ'ব দিয়া খাইছোঁ ইমান ক'ব নালাগে মিনতি মিনতি আহি আছে বাৰু ঠিক আছে দেৰি আহিব বা ননদক আদৰিবলৈ সাজু হয় দাদা অ দাদা কি হ'ল দুইটাই খৰ লাগিলে যে চাওঁ ভিতৰলৈ যাওঁ ইমান ধুনীয়া কৰিলি আৰু বস্তুবোৰ ললি দেখোন কাপোৰটো সলাই লোৱা আৰু মুখ হাত ধুই আহা মই চাহ নকৰোঁ হ'ব বাৰু ক'ত গ'ল অংকুমান আৰু অচিতা আহিলা এয়া চাচোন চা তহঁতলৈ কি আনিছোঁ আৰু ক'ত গ'ল কোন